নমস্কাৰ মই কুতুবুদ্দিন স্বাগতম জনাইছোঁ আপোনালোকক আছাম লাইভৰ পৰা আৰু আছাম লাইভৰ দৰ্শকসকলৰ বাবে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত তিনিচুকীয়া মহমৰা গাঁও পঞ্চায়তৰ এজন যুৱক 15 দিনৰ ভিতৰত 4বাৰ বদলালে ৰাজনৈতিক দল যুৱকজনৰ নাম বেনুৱাজ শৰ্মা তাৰ আগত মই আপোনালোকক ভিডিঅ' এটা দেখুৱাই আপুনি এতিয়া মানে নিজে নিজে আপোনাৰ আত্মবিশ্বাস আছেনে যে আগন্তুক 10 নং নগাঁও লোকসভা সমষ্টিত মানে বিজেপি অসম ভাৰতীয় জনতা পাৰ্টি পুনৰ আহিব পদাৰ্পণ কৰিব আহিব এইটো মোৰ বিশ্বাস আছে তাৰমানে একেতে সব বস্তু দি আছে মানুহক পায়ো আছে আৰু বিজেপি মানুহ একো বেয়া নহয় মানুহ যিজনে জন্ম হয় ফুলৰ পৰাই জন্ম হয় মানুহে কয় এইটো ফুল বোলে হেৰি পূজা কৰে বুজিছা মানুহক গৰ্ভত এইটো আছে আচ্ছা ঠিক আছে মই ঠিক আছে বিগত পঞ্চায়ত যিটো নিৰ্বাচন আছিলে পঞ্চায়ত নিৰ্বাচনত আপুনি কোনখন দলত ভোট দিছিলে আগন্তুক বিগত দিনত পঞ্চায়ত নিৰ্বাচনত কোনটো দলক আপুনি ভোট দিছিলে জিলা পৰিষদ বিজেপি দিছোঁ আকৌ মোৰ ৱাৰ্ড মেম্বাৰটোক দিছোঁ আৰু দুটা মই বেলেগত দিছোঁ আচ্ছা ঠিক আছে আৰু আপুনি কি কয় আগন্তুক ভাৰতীয় জনতা পাৰ্টি আকৌ প্ৰধানমন্ত্ৰী হ'ব পাৰিবনে পাৰিব আচ্ছা মানে কথা এটা আছে যে পাঞ্জাৱৰ এজন MLA মানে মেম্বাৰ অফ লেজিছলেটিভ এছেম্বলি এক সপ্তাহৰ ভিতৰত 3বাৰ দল পৰিৱৰ্তন কৰিছিল সেইজন ব্যক্তিৰ নাম আয়াৰাম আৰু গায়াৰাম নামৰ হেৰিত মানে থিতাপি লৈছিল নামাকৰণ হৈছিল এতিয়া আপোনাকো আমি আয়াৰাম গায়াৰাম বুলি আখ্যা দিব পাৰিমনে এইটো মই বুজি পোৱা নাই এইটো নিশ্চয় আপোনালোকে শুনি পাইছে কি ক'লে যুৱকজনে অসম গণ পৰিষদ ভাৰতীয় জাতীয় কংগ্ৰেছ আদিকে কৰি বিভিন্ন দল বাগৰি বৰ্তমান ভাৰতীয় জনতা পাৰ্টিত থিতাপি লৈছে আগন্তুক কোনটি দলত যাব অকলে স্থানীয় ৰাজ্যৰ মাজত তুলমূল আলোচনা চলি আছে লাহৰীঘাটৰ পৰা বাইজিত বুস্তামেৰ স্পেচিয়েল ৰিপৰ্ট আছাম লাইভ